ওই লাল খাবি পানি ঢালি কোনো চিন্তা নাই, লিভার তাজা হয়, ওই লিভার তাজা হয়। বিয়ের খাবি বারাত বহি, বডি বাহি যায়, বডি বাহি যায়, ওই মজা লাগি যায়। ওই চুলাই খাবি মাংস লগত সোৱাদ তেহে বেছি পোৱা যায়, তেহে বেছি পোৱা যায়, ওই তেহে বেছি পোৱা যায়। আজি গাইটো অলপ হাই লেভেলত গাই দিলো দেই গাইছ। এতিয়াতো ৰিটাৰ্ণ কৰিব নোৱাৰি না। নমস্কাৰ নমস্কাৰ নমস্কাৰ। স্যাৰ আপুনি কেনেবাকে ইলেকশ্যন সিলেকশ্যন খেলিব লৈছে নেকি বাৰু? কেলে সুধিলি? মানে স্যাৰ আজি আপুনি ডাইৰেক্ট আহি নমস্কাৰ নমস্কাৰ কৈ দিলে যে, আগতেতো এনেকে নকয় না। আচলতে সেইটো নহয়, এনেই মন গ'ল সেইবাবে কৈ দিলো আৰু। এনে ভালেই দিয়ক স্যাৰ। ঠিক আছে, তেনেহ'লে আমি ক্লাছটো লাহেকৈ আৰম্ভ কৰোঁ নে কি কওঁ? ওকে স্যাৰ। প্ৰথম প্ৰশ্ন গাইছ, উত্তৰ দিবি আৰু। কোনখন ঠাইৰ নামটো বহুত বেছি দীঘল, আটাইতকৈ বেছি দীঘল? কোনখন ঠাইৰ নামটো দীঘল? স্যাৰ কামটো দীঘল হয় নাই? নামৰ কথা মই সোধা নাই, নামৰ কথা ক, নামৰ কথা। শুটিং ষ্টাৰ, মৰ্ণিং ষ্টাৰ, ইভিনিং ষ্টাৰ। স্যাৰ মই এটা নাম ভাবিছিলো দেই, যিটো নামৰ মানে যিখন ঠাইৰ নামটো বহুত দীঘল, যেনে শ্বিলং, শ্বিলং। লং লাগি আছে নাই? মাক চকলাই, লং মানেতো দীঘল স্যাৰ। Oh yes, শ্বিলং, শ্বিলং। ইয়াহু, ৰাইট আনসাৰ, ৰাইট আনসাৰ। টেলেণ্টেড আছে নাই মাক চকলাই? সুন্দৰ হৈছে, সুন্দৰ হৈছে। নেক্সট প্ৰশ্ন, দেওবাৰ দিনা কিয় স্কুল বন্ধ থাকে? কি বেলেগ ধৰণৰ হ'ব হয় ভেবেলা? মানে স্যাৰ আমিবোৰ বাৰু সৰু সৰু গাইছ, যেনেকে তেনেকে হ'লেও স্কুল আহি থাকিব পাৰোঁ, আমনিও নালাগায়, উপায়ো নাই। কিন্তু দেওবাৰ দিনাখন যদি স্কুল খোলেই, তেনেহ'লে আপোনাৰ নিচিনা ব্যক্তিসকলে বৰ আমনি পাব নহয় স্যাৰ। আৰু ক'ব চাকৰি কৰিলে কিডাল হ'ব, এদিনোচোন স্কুল বন্ধই নাপাওঁ। গতিকে স্যাৰ সেই কথাটোকে ভাবিয়েই দেওবাৰ দিনাখন স্কুল বন্ধ দিয়া হয় মাক চকলাই। আমি দুখটো আমাৰে হ'ল ন, খতম, বাই বাই, টাটা, গুড বাই। ফিনিছ নোকোৱাকে খতম হ'বনে স্যাৰ? বছৰ নকওঁ যা, অহা বছৰলৈ কম আৰু। তেনেহ'লে এবাৰ নেক্সট প্ৰশ্নলৈ আহোঁ। অ' ছাৰ ৰ'ব, আপোনাক এনেকুৱা এটা খাটাৰা প্ৰশ্ন সুধিম, আপোনাৰ মাথা চাথা গৰম হৈ যাব। ছাৰ আপুনি কওকচোন বাৰু, আজিকালি মানুহকতো অন্ন বস্ত্ৰ বাসস্থান এই তিনিটা লাগেই জীয়াই থাকিবলৈ, কিন্তু তাতোতকৈ এটা ডেঞ্জাৰাছ বস্তু লাগে, যিটো নহ'লে মানুহ পাগল হৈ যাব। সেই বস্তুটোৰ নাম কি কওকচোন বাৰু ছাৰ? মহাপণ্ডিত, মোক অলপ ভাবিবলৈ টাইম দিব লাগিব। চিয়'ৰ ছাৰ। বস্ত্ৰ বাসস্থান সেইটোতো লাগিব, ন' প্ৰব্লেম। আৰু এটা বস্তু লাগে, কি হয় মোবাইল ফোনটো হ'বই লাগিব। মই ভাবিলোঁ, বহুত ভাবিলোঁ, আৰু ভাবি মই এটা কথা গম পালোঁ, আৰু উত্তৰটো হ'ব নেকি মোবাইল ফোন। ইয়েছ ছাৰ, আপুনি ৰাইট উত্তৰ দিছে না। আজিকালি মানুহক 1.5 নাইবা 2 GB ডাটাৰ লগতে মোবাইল ফোনটো লাগিবই, নহ'লে অকলে জীৱনটো চলিবলৈ বৰ কষ্ট কৰোঁ ছাৰ, বৰ কষ্ট কৰোঁ। মই জানোতো, সেইকাৰণে বোলো ক'বলৈ মন যায়। আগতে মানুহে যদি শুৱে তেনেহ'লে শৰীৰটোহে আৰাম পাইছিল, কিন্তু আজিকালি সেইটো নহয় না বাবা না। আজিকালি মানুহে শুলে কেৱল মোবাইল ফোনটোহে আৰাম পায়। সেইকাৰণেতো আজিকালি অধ্যক্ৰমে গৈ আছো না ছাৰ। আগতে মোবাইল চোৱা নাছিলোঁ, কিতাপো পঢ়িছিলোঁ, কিন্তু আজিকালি মোবাইল ফোনটো হোৱাৰ পৰাই বুজাই বুজিছে, নুবুজাই নাই আৰু মাক চকলাই। কথা কোৱা ষ্টাইল শুন। নেক্সট প্ৰশ্ন, মানে এইবাৰ মই সুধিম, তহঁতি সুধিব নালাগে। বহুত সুধিছ তহঁতি, বহুত সুধিছ। অ'কে ছাৰ। তহঁতি ক'ব লাগে সেইটো বস্তু যিটো জন্তুৰ নামৰ শেষত 20 মানে 20 লাগি আছে। কি সেই বস্তুটো, মানে জন্তুটোৰ নাম কি? ঐ একো পাত্তাই পোৱা নাই দেখোন। না হাতী, না ছাগলী, না কুকুৰ, মেকুৰী, বাঘ, এইবোৰৰ পিছত দেখোন 20 মানে 20 পোৱাই নাই। কিবা উমান পালিনে গাইছ? ছাৰ আমি একো পাত্তাই নাপালোঁ দেখোন। হাতী, ঘোঁৰা, বাঘ, সিংহ, কুকুৰ, মেকুৰী, শিয়াল, এইবোৰ নামৰ শেষত দেখোন 20 মানে 20 বিচাৰিয়ে নাপালোঁ। ইমান চেষ্টা কৰিলোঁ, 20 বিচাৰিয়ে নাপালোঁ। আপুনিয়ে কওক আৰু ছাৰ। ৰ মই এটা হিণ্টছ দিছোঁ। হিণ্টছ HINT হিণ্টছ। সেইটো বস্তু যিটো জন্তুৰ নামৰ শেষত 20 আছে মানে 20 আছে, সেইটো ডাইৰেক্টলি নহয়, ইনডাইৰেক্টলি হ'ব, মানে ইনডাইৰেক্টলি। নাই বে, সেইটো আমাৰ মগজে ঢুকি পোৱা নাই। এইটো চাৰেণ্ডাৰ কৰি দিব লাগে। চাৰেণ্ডাৰ ছাৰ, গম নাপাওঁ আমি
কি হয় মেকুৰী এইটো বস্তু হৈছে মানে যিটো জন্তু নামৰ শেষত বিষ লাগি আছে সেইটো হৈছে মেকুৰী মেকুৰী য়েছ মেকুৰী মেকুৰী কেনেকে হ'ল ছাৰ কওকচোন বাৰু জন্তুটো হৈছে মেকুৰী স্পেলিং কৰিলে হ'ব মে কচুকাই কুৰ ৰদ্দীঘৰিকাই ৰি মেকুৰীৰ শেষৰডোখৰ হৈছে কুৰি যদি মেটো আঁতৰাই দিওঁ তেনেহ'লে বাকী লাষ্টৰ শেষৰ টুকুৰা ৰৈ যাব কুৰি আৰু কুৰি মানেতো হ'ল 20 মানে 20 গম পাইছ নাই এতিয়া কথা মানে ইনডাইৰেক্টলি কুৰি মানে 20 হতো ঐ নাজানিলে ল'ৰাকেইটাই কেনেকুৱা লাগিছে ধুমকেতু 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 মাৰ্কছ সকলে বৰ ডেঞ্জাৰ শুনাও দেই আমি তোক কুৱেশ্যনবিলাক ডেঞ্জাৰে সুধিম না তহঁতহে দিমাগটো ইউজ কৰিব নোৱাৰ না এনেই মাল্টি টেলেণ্টেড বুলি চিঞৰি থাক না হ'ব ছাৰ আপুনিও আজিকালি বৰ না ক'বলৈ ধৰিছে এই বোলো তহঁতিয়েই শিকাইছ আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যায় বুলি কয় যে এই একেই হৈছে আৰু তেতিয়াহ'লে এতিয়া আৰু কি কৰিব লাগিব লাষ্ট প্ৰশ্ন তহঁতি কচোন বেংকাৰ আৰু বেকাৰৰ মাজত থকা পাৰ্থক্য এটা কচোন বাৰু বেকাৰ আৰু বেংকাৰ মাজত থকা পাৰ্থক্যটো প্ৰথম পাৰ্থক্যটো মানে হৈছে এন কেনেকে হ'ল কচোন ক ভালকে মন কৰিব ছাৰ মানে বেংকাৰৰ এনটো আঁতৰাই দিলে হয় বেকাৰ আৰু বেকাৰৰ এনটো লগাই দিলে হৈ পৰে বেংকাৰ কেনে ছাৰ ঐ ই ফালি দিছে মাক চকলাই হয় ছাৰ বেকাৰ বিলাকক কোনো পাত্তাই নিদিয়ে মাক চকলাই আনহাতে বেংকাৰ বিলাকক সকলোৱে পাত্তা দিয়ে আপুনিও দিয়ে ময়ো দিম কাৰণ দিছ ইজ বেংকিং মেন Yeah, this is nice thinking. Wow, কি সুন্দৰ দিছ ইজ বৰ সুন্দৰ না লগতে আৰু এটা কথা ছাৰ বেকাৰ বনিবলৈ সহজ বেংকাৰ বনিবলৈ বহুত টান ছাৰ বহুত টান একেবাৰে সঁচা কথা কলি তই বেকাৰ বনিবলৈ বহুত সহজ যেনে বহুত বেকাৰ আছে আমাৰ সমাজত কিন্তু বেংকাৰ বনিবলৈ টান কাৰণ বহুত পঢ়িব লাগে ইমানেই আছিল ছাৰ আমাৰ পাৰ্থক্যবিলাক তাৰ পাছত আন এটা ধৰো আৰু ভাল বহুত সুন্দৰ হৈছে আজিলৈ ক্লাছটো ছুটি খতম বাই টাটা